হেল্ল' গাইজ, ৱেলকাম বেক টু মাই মিনি ব্লগ। চ' গাইজ, আমাৰ মানে পূজাৰ বজাৰ কেইটামান বাকী আছিলে বুলি আমি টাউনলৈ গৈছিলোঁ আৰু এয়া চাব পাৰে আমি হঠাৎ আমাৰ ভাইটিহঁতক লগ পাই গ'লোঁ। মানে এইটো হয় আমাৰ সৰু ভাইটি আৰু বোৱাৰী। চ' আমি বোৱাৰীজনীক লগ পোৱাই নাছিলোঁ আৰু টাউনতেই লগ পালোঁ, যিহেতু বহুত লাজ কৰিছে আমাৰ বোৱাৰীজনী। আৰু এয়া চাব পাৰে কিমান ভাল সংস্কাৰ, আমাকতো বহুত ভাল লাগিলে গাইজ, আৰু বহুত ভাল বোৱাৰীজনী। ভাইটিও আমাৰ খুব ভাল, সিহঁতিও পূজাৰ বজাৰেই কৰিব আহিছে আৰু আমাৰতো এতিয়ালৈকে পূজাৰ বজাৰ কমপ্লিট হোৱাই নাই। আপোনালোকৰ কমপ্লিট হৈছেনে নাই, পূজাৰ বজাৰ হৈছেনে নাই কমেণ্ট এটা কৰিব, কমেণ্টত জনাব গাইজ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু যোনে মোৰ চেনেলত নিউ হয় সি প্লিজ ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব।